কৈছে যে আমি শিৱসকলে কৈছে আমি যেতিয়া সৰুৰে তেতিয়া ভাবো যে স্বৰ্গ আছে আৰু নৰক আছে এই দুখনেই আছে কিন্তু যেতিয়া আধ্যাত্মিক জ্ঞান যেতিয়া প্ৰাপ্তি হৈছে তেতিয়া লাহে লাহে গম পাইছো যে স্বৰ্গতকৈ যে উপদ এখন আছে কি অৰ্থাৎ স্বৰ্গ আৰু নৰক বৈকুণ্ঠ শাস্ত্ৰ হৈছে পংকজ বিলাস শ্বেত বিলাস কৃষ্ণ বিলাস সনাতন শান্তনু বিলাস গুৰু তাৰপাছতে স্বৰ্গ শাসন ধ্ৰুৱ ধ্ৰুৱ মহাতপ জনচৈত্য আকৌ নৰক অতল বিকল সুতল তলাতল ৰসাতল মহাতল পাতাল এই যে সাতকে সমস্তখিনি আছে কোৱা যে স্বৰ্গত যিমান প্ৰাপ্তি হৈ যায় স্বৰ্গাদি ৰূপৰ সমবৈকুণ্ঠ স্বৰ্গত যিমান প্ৰাপ্তি হয় তাতোতকৈ বোলে বৈকুণ্ঠত অত্যাধিক কোৱা হৈছে স্বৰ্গৰ তুলনাত বৈকুণ্ঠৰ তুলনাত স্বৰ্গ একোৱেই নহয় নিৰ্গত বুলি কোৱা আছে ইমানে সুন্দৰ স্বৰ্গ ইমানে সুন্দৰ বৈকুণ্ঠ বুলি কোৱা আছে বৰ্ণনা তাতো মোৰা ভক্ত খবৰ আনন্দে থাকে যেতিয়া ভক্ত ভক্তি অৰ্জন কৰি যায় মুক্তি প্ৰাপ্তিৰে ভক্তসকলে যায় বৈকুণ্ঠত বোলে ভক্তসকলে চিৰদিনৰ বাবে শান্তিৰে থাকিব এইসকলে শান্তিৰে বাস কৰিব কাষম বাকম মৃত্যু মন্তে কৰো মই পাৰো অভগতৰ কদাচিত নাহিকে দিছে মোৰ ভকতসকলে বৈকুণ্ঠ যাব মোৰ যিসকল ভকত নহয় যিসকল অভকত সেইসকলে বৈকুণ্ঠলৈকে যাব তেওঁলোকে ইচ্ছা কৰিও বৈকুণ্ঠ প্ৰাপ্তি হ'ব ভক্তি অৰ্জন কৰিব পৰম পুৰুষ মই আত্মা জগতৰ মোকৈ এই আনন্দ ভজৰে জুতি তাহাৰ দুৰ্বৰ ভৱ মুহে নিবাৰণ নিকাৰ গুণটো অভাৱ যিজন ব্যক্তিয়ে ঈশ্বৰক চিনি নাপায় ঈশ্বৰ কোন সেইজনতকৈ বুলি মূৰ্খবাদী মনুষ্য পৃথিৱী নাই ঈশ্বৰক যদি চিনি নাপায় তেওঁলোকৰ দুৰ্যোগ অধম আৰু সংসাৰত সেইকাৰণে প্ৰথম ফলত ঈশ্বৰক চিনি হ'ল আমি যেতিয়া এজন ব্যক্তি ভাগৱত প্ৰথমতে দিয়া আছে ঈশ্বৰ সকলোৱে জানে ঈশ্বৰ কিন্তু এই শাস্ত্ৰখন হোৱাৰ বাবেহে আমি গম পাইছো যে ঈশ্বৰ কেনেকৈ প্ৰাপ্তি হ'ব পাৰে এজন ব্যক্তি যেতিয়া ব্যক্তিত্বৰ কথা যেতিয়া আমি নাজানে তেতিয়া তেওঁ কেতিয়াও আমি গুৰুত্ব প্ৰদান নকৰোঁ যে এজন অমুক নহয় আমি কেতিয়া সাধাৰণ মনুষ্য কেতিয়া গুৰুত্ব দিম যেতিয়া তেওঁ জানিম যে বা ইঞ্জিনিয়াৰ তেওঁ ডক্টৰ এতিয়া গম পাম এতিয়া এটা ব্যক্তিত্ব আছে তেতিয়াহে সেইজন ব্যক্তিক আমি সন্মান দিম সাধাৰণ মনুষ্যৰে আমি কেনেকৈ গুৰুত্ব দিম ঠিক এনেধৰণৰ কথা যে ভগৱন্তক আমি চিনি ল'বলৈ এখন মহাভাগৱত শাস্ত্ৰত দিয়া আছে যে আপুনি ভগৱন্তৰ পৰা চিনি ল'লে ভগৱন্ত কেনেকুৱা ব্যক্তিত্বৰ অধিকাৰী চিনি লৈ তেওঁ কেনেদৰে ভক্তি কৰিলে তেওঁ সন্তুষ্টি প্ৰাপ্তি হয় সেই সম্পৰ্কে আমি মহাভাগৱত শ্ৰৱণ কীৰ্তন কৰি আমাক জানিবলৈ শাস্ত্ৰ পৰামৰ্শ প্ৰদান কৰিছে লোক ভয় বায়ু সূৰ্য অগ্নি পুৰাণ দৰে কালে বৃষ্টি আদি কৰি কৰ্ণক আশ্ৰয় কপি প্ৰভুৱে কৈছে যে মোক ভয় কৰি সমস্ত বিলাকে নিজ নিজ কৰ্ম কৰে মোৰ আজ্ঞা ফিৰিবলৈ ব্ৰহ্মাই সৃষ্টি কৰ্ম কৰে শিৱই সংহাৰ কৰ্ম কৰে বিষ্ণুৱে পালন কৰ্ম কৰে ইফালে আকৌ সূৰ্য অগ্নি আদি যিমান কৰ্ম আছে তেওঁলোকৰ সমস্তবিলাক
আজ্ঞাক্রমে তেওঁলোকে সম্পাদন কৰিব। सर्वेन आज्ञानेन भगवन्तेन ददाति ईश्वरेण ददाति সমস্ত ভগৱন্তে আজ্ঞা প্ৰদান কৰিছে সেইবাবে তেওঁলোকে কৰ্মাদি সম্পাদন কৰিছে। ଏହି ମୋର ଅସଲ ଜାଣିବା ସାହସ ଉପରର ଅର୍ଥେ ମୋର ସରଣ ହୋଇଛି। যিসকলে মোক ভজনা কৰে যিসকলৰ ভকত সেইসকলৰ ঐশ্বৰ্যৰ একো অভাৱ নাই, তেওঁলোকৰ অভয় হৈছে, তেওঁলোকৰ ঐশ্বৰ্যৰ অভাৱ নহয়। কিন্তু আজিকালি দেখিছো ঐশ্বৰ্যৰ অভাৱ বেছি হয়। কিয় হয়? কাৰণ তেওঁলোকে শুদ্ধভাৱে ঈশ্বৰৰ ভক্তি কৰিব নোৱাৰে। সেই ভগৱান সেইটো হ'ব পাৰে। আগৰ দ্বিতীয় কথা কি? তেওঁলোকৰ কৰ্মফলৰ দুখ। তৃতীয় কথা শাস্ত্ৰৰ কথা নমনাৰ দুখ। চতুৰ্থ কথা তেওঁলোকৰ পৰীক্ষা লোৱাৰ ফলত তেনেধৰণৰ দুখ ভগৱানে প্ৰাপ্তি। কিন্তু যেতিয়া ভগৱানে তেওঁলোকক দিব, তেওঁলোকক থবলৈ জেগালৈকে আনিব। ঈশ্বৰৰ এইটো আগৰ পৰাই কথা প্ৰচলিত হৈ আছে। ভগৱন্তই নিদিলে মানুহৰ হাত খালী, লৈ গ'লে সমস্তবিলাক লৈ যায়, কিন্তু যেতিয়া দিয়ে তেতিয়া একেবাৰে থবলৈ যায়।